হেল্ল' বন্ধুসকল, আজি মই এটা নিউজ দিব ওলাইছোঁ। অসম গভৰ্ণমেণ্টৰ SCERTৰ আণ্ডাৰত গ্ৰেড 4 আৰু গ্ৰেড 3ৰ যিবিলাক এপ্লাই হৈছিল তাৰ ইণ্টাৰভিউৰ ডেট জুলাই মাহত ঘোষণা কৰিছিল, কিন্তু অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ কাৰণে সেই ইণ্টাৰভিউসমূহ পষ্টপন কৰিছে। এতিয়া নেক্সট বানপানী কমাৰ পিছত SCERTৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.scertonline.in ইয়াতে সিহঁতে নটিফিকেশ্যন জাৰি কৰিব আৰু নতুনকৈ এডমিট কাৰ্ড ইছ্যু কৰিব নতুন ডেট আৰু টাইমিঙৰ সৈতে। আপোনালোকে SCERTৰ অফিচিয়েল ৱেবছাইট চাই থাকিব, ইয়াতে আপোনালোকে নেক্সট নটিফিকেশ্যনটো পাই যাব। আৰু জুলাই মাহৰ যিটো এক্সাম আছিল এক্সামটো পষ্টপন কৰিছে আৰু APSCৰ আণ্ডাৰতো যিটো মেইন এক্সামছ আছিল জুলাই মাহত সেই এক্সামটো পষ্টপন কৰিছে। সেই এক্সামটো আগষ্ট মাহত হ'ব। আপোনালোকে APSCৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ নটিফিকেশ্যন যাব পাৰে আৰু নতুনকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰে। আৰু যিটো চিলেবাছ আছে চিলেবাছ আগৰ গাইডলাইন মতে চিলেবাছ থাকিব। চিলেবাছত কোনো APSCৰ চেঞ্জ নহয়, খালি যিটো ইণ্টাৰভিউ আছিল এক্সাম আছিল এক্সামৰ ডেটটো খালি সেই ডেটৰ ডেট এণ্ড টাইম শিডিউল এইখিনি খালি চেঞ্জ হ'ব। আপোনালোকে APSCৰ অনলাইন ৱেবছাইটতো গৈ চাব পাৰিব আৰু SCERTৰ অনলাইন ৱেবছাইটত গৈ সেই বিষয়ে বিশদভাৱে জানিব পাৰিব। এইখিনিয়ে আছিল আজিৰ নিউজ। আৰু বাকী কিবা যদি নিউজ থাকে আমি পৰৱৰ্তী ভিডিঅ'ত দিয়াৰ চেষ্টা কৰিম আৰু মই অতি সোনকালে চেণ্ট্ৰেল টেটৰ ওপৰত এটা নিউজ লৈ আহি আছোঁ। চেণ্ট্ৰেল টেট আৰু ষ্টেট টেটৰ ওপৰত সেইটো মোৰ চেনেলটো আপোনালোকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো প্ৰথম চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পালে, ভাল লাগিল না বেয়া লাগিল, কিবা টেকনিকেলি ইৰ'ৰ হৈছে নেকি মোৰ ভিডিঅ'বোৰত, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকৰ ফিডবেক বহুত মূল্যৱান হ'ব মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ ইমপ্ৰুভ কৰাৰ কাৰণে। ধন্যবাদ থাকিল। শুভৰাত্ৰি।